আজি দুপৰীয়া শুই উঠোঁতে দেখিছোঁ যে ৰাতিপুৱা ফিল হৈ আছে বিকজ গোটেই স্ন'ফল -80 ডিগ্ৰী। অ' মাই গড, হাউ ইটছ পচিবল ইটনা জল্দি। আগতেতো জুলাই মাহতে গৰমত স্ন'ফল হয় ন। এইপিনে দেখিছোঁ মোৰ ডায়মণ্ডৰ গেটত দুটা দুশিঙীয়া শিয়াল আৰাম কৰি আছে। মই বোলো এইপিনে আজি মই বহুত কাম কৰিব লগা হৈছে গাইজ, উপায় নাই। এইপিনে ছুইজাৰলেণ্ডৰ পৰা অনা অলপ বগৰী খাই লওঁ বুলি ল'লোঁ। আপোনালোকেতো আজিলৈকে এইবোৰ দেখিছেনে নাই কমেণ্ট কৰিব। এয়া যিহেতু আজি বতৰটো ঠাণ্ডা, চ' ডেটছ ৱাই পেংগুইনে এনেকৈ মোৰ হাতলৈ আহি চিকেন ফ্ৰাইড ৰাইচ খাইছে। এইবোৰ ট্ৰিক্স মই চাইনাত শিকি অহাও, আপোনালোককো বাৰু শিকাই দিম। যেতিয়া মচকলি চিনেমাখনৰ শ্বুটিঙত আছিলোঁ তেতিয়াই মই শিকা। অ' ইয়া। তাৰপাছত এইপিনে দেখিছোঁ, আমি দেখাই নাছিলোঁ ফাৰ্ষ্টতে যে ইমান বগা আমেৰিকান পুচিটো সি চকীৰ ওপৰত শুই আছে। তাৰপাছত মই ৱৰ্কআউট কৰিবলৈ গ'লোঁ। তাত ৱৰ্কআউট কৰি মেলি ঘৰলৈ গুচি আহি দেখিছোঁ ভাপত দিয়া কোৰিয়ান চুচি বনাই থৈছে। এইপিনে ৰাতিলৈ মই মোৰ ব্ৰেকফাষ্টটো বনাই ল'বৰ বাবে তৈয়াৰী কৰিলোঁ। যিহেতু মই ডুবাই মাষ্টাৰ চেফ ছিজন 88ৰ উইনাৰ আছিলোঁ, চ' ময়ে মানে খানা বনাওঁ আৰু এইপিনে মই খানাও ৰেডি, খাই দিওঁ আৰু দেই। আজিলৈ ইমানেই, আকৌ লগ পাম, বাই বাই গাইজ। অ' ইয়া।